যদিহে নাজানা আমাৰ স্বভাৱৰ কথা তেন্তে কম শুনা আমি অল্প দ্ৰব্য যদি ভক্তজনে মহা স্নেহেৰে আমাক কৰে অৰ্পণ সেই দ্ৰব্য হয় অসংখ্য আৰু অভক্তই যদি বিবিধ দ্ৰব্য দিয়ে সেই দ্ৰব্যৰ প্ৰতি আমাৰ অলপো আগ্ৰহ নাথাকে সেই কথা যি দিব আনিছা লজ্জা অপেক্ষী কৰাৰ পণ ভঞ্জনে পেট কৰি কষ্ট হওক সমস্ত শ্ৰেষ্ঠ উপহাৰ